হাও বাপ্পা ঐ মোৰ নাতিটো দেখোন মোক দেখি দৌৰি দৌৰি আহিলে ককা আহিছে, ককা ককা আহিছে, ককা ককা আহিছে। বাবা ধনমণি, আজি তোমাক স্কুলত মাষ্টৰে কি শিকালেনো? ককা, আজি আমাক আমাৰ অসমীয়া পাঠ্যপুথিৰ আমাৰ গাঁও কবিতাটো আমাৰ মাষ্টৰে পঢ়ালে আজি। আমাৰ খুব ভাল লাগিছে। এতিয়া মই আপোনাক গাই শুনাম দেই। দিয়া বাপ্পা ধনমণি, তুমি গাই শুনোৱা, মই শুনিম দেই। তে শুনা ককা। আমাৰ গাঁও, শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা। ডাল ভৰি ভৰি ফল ফুল লাগে, ক'ত পাওঁ তল সৰা। শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে। শুৱনি নদীৰ পানী ভৰা ঘাট মুদৈয়ে বেপাৰ কৰে। ছালত কোমোৰা লাও জিকা ভোল, ভঁৰালত জহা ধান। গোহালিত গৰু পুখুৰীত মাছ, বাৰীত তামোল পাণ। গছৰ ডালত শুৱনি চৰাই শুৱলা সংগীত গায়। শাকনিত শাক ফুলনিত ফুল, দেখিলে হিয়া জোৰাই। ঘৰে ঘৰে ৰং ধেমালিৰ হাত, ঘৰে ঘৰে হাঁহি মুখ। ঘৰে ঘৰে ভাল চেনেহা চেনেহী, ঘৰে ঘৰে দেখো সুখ। ভাওনা সবাহ গীত ভাল পোৱা, মধুৰ মুৰলী তান। দহোতাৰ কাম একেজনে কৰা, চহাৰ সৰল প্ৰাণ। এই কবিতাটো আমাক ককা আজি শিকালে আমাৰ মাষ্টৰে। কেনে লাগিছে ককা? ধুনীয়া হৈছে বাপু ধনমণি, ধুনীয়া হৈছে। তুমি সদায় ভালকে পঢ়িবা দেই। সদায় স্কুললৈ যাবা, আহিবা আৰু সদায় তুমি পঢ়া শুনা কৰিবা। আৰু আমাৰ গাঁওখন ইমান মৰমৰ, তুমিতো জানাই। যে তুমি আমাৰ গাঁওখনক সদায় মৰম কৰিবা। হয় ককা, মই সদায় ভালকে পঢ়িম। আৰু তুমি মোক আশীৰ্বাদ দিয়া ককা, যাতে মই ভালকে পঢ়িব পাৰোঁ। কিন্তু তুমি আজি মোক নদীৰ পাৰলৈ ফুৰাব লৈ যাব লাগিব দেই। ঠিক আছে বাপু ধনমণি, মই তোমাক আবেলিলে নদীৰ পাৰলৈ লৈ যাম। তুমি এতিয়া তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত পুনৰ পঢ়াত বহাগৈ। ঠিক আছে, যোৱা বাবা, যোৱা। ধন্যবাদ। এই ভিডিঅ'টো চোৱাৰ বাবে মই সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ চেষ্টা হৈছে সৰু সৰু কণমাইনাহঁতক কাৰ্টুনৰ মাধ্যমেৰে যাতে আমি লাভান্বিত কৰিব পাৰোঁ। পুৰণিকলীয়া গীত মাত আৰু সাধু কথাবোৰ তেওঁলোকৰ ওচৰত উপস্থাপন কৰি তেওঁলোকক উপকৃত কৰিব পাৰোঁ, সেয়াই চেষ্টা। সেয়েহে মই সকলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ যাচিছোঁ। জয় আই অসম।